নমস্কাৰ, মই আজি আপোনালোকলৈ আগবঢ়ালোঁ বাটিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গোলাঘাট জিলাভিত্তিত লাভ কৰা নমস্কাৰ। আজি জল সেৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা চৰকাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু জল জীৱন মিছনৰ লগত জড়িত থকা বিশিষ্ট অতিথিসকল, আজি আমাৰ গ্ৰুপটোৰ নাম হৈছে ব্ৰহ্মপুত্ৰ দল আৰু আমাৰ বিষয়টো হৈছে জল জীৱন মিছনত ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা। জল জীৱন মিছনত ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আছে কাৰণ ৰাইজৰ অংশগ্ৰহণে জল জীৱন মিছনৰ যি আঁচনি সেই আঁচনিখন আগবাঢ়ি যোৱাত আৰু অধিক সহায় কৰিব। আমাৰ 1 নম্বৰ পইণ্টটো হৈছে জল জীৱন মিছনৰ দ্বাৰা ঘৰে ঘৰে যোগান ধৰা পানী মানুহে যে অবাবতে খৰচ কৰিব নালাগে, তাৰ বাবে তেওঁলোক সজাগ হ'ব লাগে। যিখিনি নিজৰ প্ৰয়োজনীয় পানী সেইখিনিহে তেওঁলোকে খৰচ কৰিব লাগে। 2 নম্বৰ পইণ্টটো হৈছে জল জীৱন মিছনৰ দ্বাৰা টেপ যোগে যোগান ধৰা পানী ৰাইজে যে টেপটো তেওঁলোকে অবাবতে খুলি থ'ব নালাগে আৰু টেপৰ তলিখন নিজৰ প্ৰয়োজনীয় মতে পকাৰে ভালদৰে সুৰক্ষিত পানীখিনি যাতে ভালদৰে যাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। 3 নম্বৰ পইণ্টটো হৈছে জল জীৱন মিছনৰ দ্বাৰা যি পানী ঘৰে ঘৰে যোগান ধৰা হয় সেই পানী পাইপৰ যোগেদি মানুহৰ ঘৰে ঘৰে যোৱা হয়। সেই পাইপ যদি কেতিয়াবা ফাট লয় বা আকস্মিকভাৱে ফাটি যায় তেতিয়া ৰাইজে সেই দৃশ্যটো দেখি লগে লগে জলমিত্ৰক খবৰ দিব লাগে আৰু জলমিত্ৰই আহি সেই কামটো সঠিকভাৱে সমাধান কৰি দিব লাগে। 4 নম্বৰ পইণ্টটো হৈছে জল জীৱন মিছনৰ দ্বাৰা যোগান ধৰা পানী ৰাইজে নিজৰ অনাথ কামত খৰচ কৰিব নালাগে, যেনে বাৰীত ধোৱা, শাক পাচলি আদিত পানী দিয়া, ফুলনিত পানী দিয়া, সেই কামবোৰত খৰচ কৰিব নালাগে। 5 নম্বৰ পইণ্টটো হৈছে নিজৰ গাঁৱৰ ৰাইজে তেওঁলোকৰ ৱাটাৰ ছাপ্লাই স্কিমটোলৈ গৈ প্ৰত্যেক সপ্তাহে চাফ চিকুণ কৰিব লাগে। 7 নম্বৰ পইণ্টটো হৈছে ৰাইজে জলমিত্ৰৰ লগত লগ হৈ পানীৰ অপব্যৱহাৰ ৰোধ কৰিব লাগে। ইয়াকে মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ। আশ্ৰিন সুলতানা। জল সেৱা বঁটা প্ৰদান অনুষ্ঠানত আজি উপস্থিত সদস্যসকল, মোৰ চৰকাৰ শিক্ষাগুৰুসকল, আজি মোৰ গ্ৰুপটোৰ নাম আমাজান। আমাৰ বিষয়টো হৈছে পেলনীয়া পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা। পেলনীয়া পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা অধিক কাৰণসমূহ। আমি বাচন বৰ্তন ধোৱা পানীখিনি আমি পুনৰ খেতি বাতিত ব্যৱহাৰ কৰিব পাৰোঁ। আমি ব্যৱহাৰ কৰা মলিয়ন পানীখিনি ভূগৰ্ভৰ তললৈ পঠিয়াই সংৰক্ষণ কৰিব পাৰোঁ। ৰাইজক পেলনীয়া পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ে